জনাইছোঁ আৰু আমাৰ কনচাল্টিং এডিটৰ জ্যেষ্ঠ সাংবাদিক ৰঞ্জনলাল শৰ্মা ৰঞ্জনলাল শৰ্মাৰ ওচৰলৈ মই যাব বিচাৰিছোঁ ৰঞ্জনলাল শৰ্মা আপুনি কেনেকৈ বিশ্লেষণ কৰে এইটো প্ৰথম কথা এই বিষয়টোক লৈ আমি আপোনাৰ এই মঞ্চত কেইবাবাৰো আলোচনা কৰিছোঁ কালিও আমি আলোচনা কৰিছিলোঁ মক ড্ৰিলৰ প্ৰসংগত যে দেশবাসীয়ে কিদৰে সঁহাৰি জনোৱা উচিত কিন্তু আমি ভবা নাছিলোঁ মক ড্ৰিলৰ অচিলালৈ সঁচা কৰি যে এটা পাৰ্মানেণ্ট এটা অনুশীলন চলাই দিব মই পাৰ্মানেণ্ট বুলিয়ে ক'লোঁ এতিয়া কথাটো হ'ল কি কেইবাটাও কথাত ছিগনিফিকেণ্ট এই অপাৰেশ্যন সেন্দুৰ আমাৰ অসমীয়াত আমি সেন্দুৰ বুলি ক'ম অপাৰেশ্যন সেন্দুৰ এই অপাৰেশ্যন সেন্দুৰ হোৱাৰ পিছত বাইদেউ ইতিমধ্যে এটা কথা কৈছে যে এটা ছিগনিফিকেণ্ট কথা এই গোটেই কালি সংবাদ মাধ্যমক এই গোটেই কালিৰ ঘটনাটোৰ বিষয়ে ব্ৰিফিং কোনে কৰিলে দুগৰাকী শীৰ্ষ মহিলা সেনা পদাধিকাৰী গতিকে এইটো এটা ছিগনিফিকেণ্ট পইণ্ট অপাৰেশ্যন সিন্দুৰ দুগৰাকী মহিলাই সমগ্ৰ বিশ্বক ব্ৰিফিং কৰিলে কি কৰিলে কেনেকৈ কি হ'ল এই গোটেই কথাখিনি এতিয়া যুদ্ধ আৰু শান্তিৰ কথা কৈ থকা হয় যিসকলে যুদ্ধ নিবিচাৰে শান্তিৰ কথা কয় সেইসকলক উদ্দেশ্যে মোৰ এটা প্ৰশ্ন থাকিব এই যে পেহেলগামৰ এই যি নাৰকীয় কাণ্ড ঘটিল আৰু যে ধৰ্ম সুধি সুধি যে হত্যা কৰিলে কাৰোবাৰ শিৰৰ সেন্দুৰ চিৰদিনৰ কাৰণে মচা গ'ল তাৰ উত্তৰ কি হ'ব কলা বেজ পৰিধান ধৰ্মঘট অনশন এয়া নেকি গতিকে এইবিলাক এই ধৰণে কোৱা মানুহে কৈ থাকিব শান্তিৰ কথা কৈ থাকক শান্তিটো আৰু সেই ধৰণৰ কথা নহয় গতিকে ভাৰত চৰকাৰে 2 সপ্তাহ পিছত পেহেলগামৰ যি সমুচিত প্ৰত্যুত্তৰ দিলে মই ভাবোঁ সক্ষম ভাৰতে সক্ষমতা প্ৰদৰ্শন কৰিছে দেশবাসীৰ যি আক্ৰোশ যি খং ক্ষোভ ভাৰত চৰকাৰৰ প্ৰতিও খং ক্ষোভ আছিল সেই কথাটো অস্বীকাৰ কৰাৰ উপায় নাই কাৰণ এনেধৰণৰ কাণ্ড এটা পাকিস্তানে প্ৰায় প্ৰতিবাৰতে কৰি আছে সীমাৰ সিপাৰৰ পৰা এটা অনবৰত যুদ্ধবিৰতি উলংঘন কৰি থাকে সেইটো হৈয়ে থাকে কিন্তু পেহেলগামৰ যিটো কাণ্ড তাৰ পিছত 14 দিন মানুহে অপেক্ষা কৰিলে কিবা এটা কৰিব লাগে ভাৰতৰ কোটি কোটি জনতাই বিচাৰিছিল যে এইবাৰ কিবা এটা কৰিব লাগে আৰু ভাৰতবৰ্ষীৰ যি কোনে কোনে প্ৰতিখন ৰাজ্যৰ লাখ লাখ কোটি কোটি জনতাই বিচাৰিছিল যে পাকিস্তানৰ ওপৰত সাংঘাতিক ধৰণৰ এটা উত্তৰ দিব লাগে প্ৰত্যুত্তৰ দিব লাগে প্ৰত্যাঘাত এটা হ'ব লাগে আৰু সেয়া কৰি দেখুৱালে কালি গতিকে মই ভাবোঁ এইটো এটা সমুচিত উত্তৰ আৰু ইয়াতকৈ আৰু যদি কিবা কৰিব কাৰণ এই যিটো কাণ্ড হ'ল 9টাকৈ আমি এতিয়ালৈকে যিখিনি খবৰ আহিছে 9টাকৈ সন্ত্ৰাসবাদীৰ ঘাটি উৰাই দিয়া হ'ল গতিকে আৰু পাকিস্তানে ক'ব নোৱাৰে তেওঁলোকক আক্ৰমণ কৰিছে কাৰণ তেওঁলোকে কয় সন্ত্ৰাসবাদীক আমি আশ্ৰয় প্ৰশ্ৰয় দিয়া নাই যদিও ডিফেন্স মিনিষ্টাৰে সিদিনাখন ক'লে ইয়াৰ আগে লগে পাকিস্তানকে আমিতো সন্ত্ৰাসবাদীক আশ্ৰয় প্ৰশ্ৰয় দিয়া নাই এই কথা কৈ থাকে কিন্তু এয়া প্ৰমাণ হ'ল এতিয়া তেওঁলোকে ক'ব নোৱাৰে যে সন্ত্ৰাসবাদীখিনি কোন এতিয়া তেওঁলোকে কওক যে তেওঁলোকৰ সাধাৰণ নাগৰিক মৰা এতিয়ালৈকেতো হোৱা নাই গতিকে সন্ত্ৰাসবাদীৰ ওপৰত এই ধৰণৰ যি আক্ৰমণ আৰু চাওক এইবাৰ আৰু এটা ইণ্টাৰেষ্টিং কথা মই কওঁ যে যদিও মধুবনীত কৈছিলে যে তেওঁৰ ভাষণ প্ৰধানমন্ত্ৰীয়ে কৈছিল যে সমুচিত উত্তৰ দিয়া হ'ব যিসকলে আক্ৰমণ কৰিছে যিসকল আক্ৰমণৰ ষড়যন্ত্ৰ ৰচনা কৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়েও সেই ধৰণেই কথা কৈছিল যে ভাৰতবাসীয়ে যি বিচাৰে সেই ধৰণেৰ কাম উত্তৰ দিয়া হ'ব সেয়াই হ'ব ভাৰতবাসীয়ে যি বিচাৰে সেয়াই হ'ব দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে কৈছিল সেই কথা আৰু চাওক প্ৰধানমন্ত্ৰী এই মুহূৰ্তত মোৰ এটা কথা মনলৈ আহিছে যে 2019 চনৰ 26 ফেব্ৰুৱাৰীত বালাকোট যে এয়াৰ ষ্ট্ৰাইক হৈছিল তাৰ আগদিনা কিন্তু 25 ফেব্ৰুৱাৰীৰ দিনাখন আমাৰ ৱাৰ মেমৰিয়েল দিল্লীৰ যি ৱাৰ মেমৰিয়েল তাত কিন্তু শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰিছিল দেই তেতিয়ালৈকে তেওঁৰ বডি লেংগুৱেজ বুজি পোৱা নাছিল যে কাইলৈ কিবা এটা হ'ব পাৰে আপুনি কালি চাওক কালি ৰাতি 10:30 লৈকে তেওঁ এটা কনক্লেভত ভাষণ দি আছে ABPP আই থিংক কিবা এটা চেনেলৰ তেওঁ ভাষণ দি আছে আৰু তাৰ 1.5 ঘণ্টাৰ পিছত যে সেইটো হ'ব গতিকে কোনেও ভবা নাছিল গতিকে এই ধৰণে তাৰমানে বডি লেংগুৱেজত কোনেও গম নাছিল কিবা হ'ব নেকি কিন্তু সেইটো হৈ গ'ল গতিকে মই ভাবোঁ এইটো এটা সমুচিত উত্তৰ আৰু কেৱল ইয়াতেই ক্ষান্ত থাকিব নালাগে পাকিস্তানে যাতে আৰু কঁকাল থিয় হ'ব নোৱাৰে তেওঁলোকে মূৰ দাঙি থিয় হ'ব নোৱাৰে তেওঁলোকে আৰু সদায় আঁঠুকাৰি থাকিব লাগে এই ব্যৱস্থা এটা ভাৰত চৰকাৰে কোৱা উচিত গতিকে পৰৱৰ্তী সময়ত আৰু মই কথা কম নিশ্চয় গতিকে এইখিনি নিঃসন্দেহে ভাৰতৰতো সেনাৰ শক্তি এইটোৰ ক্ষেত্ৰত উত্তৰ অনুযায়ী এই সম্পৰ্কতো কোনো সন্দেহ নাই ন' ডাউট এবাউট ইট কিন্তু কথাটো হ'ল মই আকৌ সেই একেখিনি কথা ক'ম বাইদেউ অলপ আগতে ক'লে যে বিভিন্ন মানুহে এতিয়া এক চেণ্ডেলত তেওঁলোকৰ মতামত দিছে ভাৰতৰ সেনাক
চাব্বাচি দিছে কিন্তু তেওঁলোকে ভুলতো পাকিস্তানৰ নাম নকয় আচলতে কি জানে পাকিস্তানৰ নাম নকয় তেওঁলোকে পাকিস্তানক ভাল পাই নকয় নে বেয়া পাই নকয় সেইটো এটা বেলেগ বিষয় কথা হ'ল কি পাকিস্তানৰ নাম ক'লে ক'ৰবাত বিজেপিৰ বেনিফিটেড হ'ব ঠিক এই ধৰণৰ এটা মাইণ্ডছেট গঢ়ি উঠিছে তেওঁলোকৰ গতিকে পাকিস্তানক তেওঁলোকে কোনো প্ৰকাৰে তেওঁলোকে আক্ৰমণ কৰি বা পাকিস্তানক তিৰস্কাৰ কৰি কোনো ধৰণৰ কথা নকয় বিৰোধী এইবাৰ আগৰ কেইবাৰৰ তুলনাত বিৰোধী এইবাৰ ভাৰত চৰকাৰৰ লগত একেলগে আছে এই কথাটো বিভিন্ন সময়ত কৈছে কাৰণ কংগ্ৰেছৰ স্বয়ং ৰাষ্ট্ৰীয় সভাপতিগৰাকীও এটা কৈছিল যে এয়া দলীয় ৰাজনীতি কৰাৰ সময় নহয় সেইখিনিলৈকে ঠিকেই আছে তেওঁলোকে আনকি ৰাহুল গান্ধীয়েও ভাৰত চৰকাৰৰ সমৰ্থনত ভাৰত চৰকাৰে যি সিদ্ধান্ত ল'ব তাৰ প্ৰতি সমৰ্থন ব্যক্ত কৰিছে সেইধৰণে কৈছিল আৰু এই কথাটোও ঠিক যে কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ নেতাই বিভিন্ন ধৰণে সমালোচনা কৰি যেতিয়া দলীয় স্থিতিৰ বিপৰীতে কথা কৈছিল তেতিয়াও কিন্তু ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে হকিয়াই দিবলৈ বাধ্য হৈছিল যে দলৰ স্থিতিৰ বিপৰীতে কথা ক'ব নালাগে এই সময়ত চৰকাৰৰ বিৰুদ্ধে কথা কোৱাটো উচিত নহয় পেহেলগামৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত গতিকে যেই নহওক কথা হ'ল কি আমাৰ ভাৰত চৰকাৰে কালি যি ধৰণৰ এটা পদক্ষেপ ল'লে এই পদক্ষেপ নিঃসন্দেহে আমাৰ কাৰণে 140 কোটি ভাৰতীয়ই তাত সন্তুষ্টি ব্যক্ত কৰিছে কিন্তু এয়াই শেষ নহয় এক পাকিস্তানক মই আকৌ সেই একেবাৰে কম পাকিস্তানে যাতে পুনৰ মূৰ দাঙি উঠিব নোৱাৰে অন্ততঃ এই সন্ত্ৰাসবাদী উৎপাদন কৰা কাৰ্যত কাৰণ তেওঁলোকৰ ৰজি ৰুটি হ'ল সন্ত্ৰাসবাদ তেওঁলোকে সন্ত্ৰাসবাদৰ জৰিয়তে তেওঁলোকৰ অৰ্থনীতি গঢ়ি তুলিছে তেওঁলোকৰ আভ্যন্তৰীণ উন্নয়নৰ কাৰণে যি ধৰণৰ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় ফাণ্ডিং এজেঞ্চিৰ পৰা পইচা এইবিলাক তেওঁলোকে সন্ত্ৰাসবাদত ব্যৱহাৰ কৰে এইবিলাক চাওক দীক্ষিত মই এই কথাটো ইয়াৰ আগতেও কৈছোঁ যে আপোনালোকে বিজেপি ভাল পাব লাগে বুলি কথা নাই নহয় বিজেপিক বেয়া পাবই পাৰে বিজেপিৰ নীতিগত কাৰণে আপোনালোকে বিৰোধ কৰিবই পাৰে RSSক আপোনালোকে বিৰোধ কৰে কিন্তু এই বিৰোধিতা RSSক বিৰোধ কৰিবলৈ যাওঁতে বিজেপিক বিৰোধ কৰিবলৈ যাওঁতে ক'ৰবাত আপোনালোকে গোটেই দেশখনকে বিৰোধ কৰি আছে এই কামটো কৰিব নালাগে আপোনালোকে যি হাজৰিষ্টৰৰ মানে যি লিখিলে তাৰ মানে তেওঁ আজি ভাৰতৰ বিজেপিক বিৰোধিতা কৰিবলৈ গৈ পাকিস্তানক এক প্ৰকাৰ সমৰ্থন কৰিবলৈ গ'ল গতিকে এইবিলাক হ'ল পানীৰ তলৰ কাঁইট কালিও মই আলোচনাত আপোনাক এই কথাটো কৈ পানীৰ তলৰ কাঁইটবিলাকে আমাক বৰ কষ্ট দি আছে এই যে 34 জন মানুহ ধৰিলে ইয়াত পাকিস্তান জিন্দাবাদ দিয়া মানুহ তেওঁলোকৰ পৰিয়ালবিলাকে নকলে নহয় যে আমাৰ ল'ৰাটো এই কাম বেয়া কাম কৰিলে তাক যি শাস্তি দিয়ে দিয়ক কোনেতো আগবাঢ়ি নাহিল সেই সমাজখনত আগবাঢ়ি হোৱা নাই গতিকে চাওক 34 জন দেখা শত্ৰু নেদেখা শত্ৰু আমাৰ দেশত কিমান আছে পাকিস্তানী মন বাংলাদেশী মন লৈ আমাৰ বহু মানুহ আছে গতিকে এইবিলাক আমাৰ দেশৰ আচল শত্ৰু আমাৰ দেশখনক খুলি খাইছে এই ধৰণৰ মানুহবিলাকে তেওঁ যিমানে উচ্চপদস্থ চাকৰিয়াল নহওক কিয় যিমানে তেওঁ সাংবাদিক নহওক কিয় যিমানে বুদ্ধিজীৱী নহওক কিয় যিমানে কবিতা লিখা মানুহ নহওক কিয় গতিকে এই মানুহবিলাক আমাৰ আচল শত্ৰু মানে তেওঁলোকে সেইটো কৰি সদায় আছিলে সমস্যাটো ক'ত জানে এই যে নৰেন্দ্ৰ মোদী নামৰ মানুহজনে তিনিবাৰকৈ এই দেশৰ প্ৰধানমন্ত্ৰী হ'ব এবাৰ বাৰু কেইবা কাৰণ হ'ল বাৰু ঠিক আছে তেওঁলোকে তুলনা কৰে মানে অটল বিহাৰী বাজপেয়ী ভাল এই মানুহজন বেয়া মানুহ এই মানুহজন কেনেকৈ প্ৰধানমন্ত্ৰী হৈছে এইটো তেওঁলোকৰ হ'ল বক্তব্য আৰু অসমৰ ক্ষেত্ৰতে কি হয় মই অসমৰ কথাও যদি কওঁ অসমত ঠিক আছে চৰকাৰ এখন আছে বুজি কিন্তু এই বিজেপি চৰকাৰখন কেনেকৈ আহিল কিয় আহিল তাৰমানে জনমতকো তেওঁলোকে বিশ্বাস কৰিবলৈ টান পায় এই কথাখিনি ক'লে ক'ব যে বিজেপিৰ প্ৰপাগাণ্ডা আমি বিজেপিৰ প্ৰপাগাণ্ডা কৰিবলৈ নাই কৰিব লগা কথা নাই কিন্তু যুক্তি যিটো আপুনি ইয়াত নিৰপেক্ষ বুলি কোনো বস্তু নাই সত্য এই যে আপোনালোকে বিজেপিক বিৰোধ কৰিবলৈ যাওঁতে দেশক বিৰোধ কৰি আছে সেইটো তেওঁলোকে বুজিছে না অপাৰেশ্যন সিন্দুৰৰ বিৰোধ কৰিবলৈ যে কি হিন্দুৰ কিয় দিলে সিন্দুৰ কিয় দিলে সেই লৈ আমাৰ মানে ইণ্টেলেকচুৱেল এই ফেচবুক বুদ্ধিজীৱীসকলে প্ৰশ্ন তোলা আৰম্ভ কৰি দিলে গতিকে আচৰিত কথা আৰু এই যে দুগৰাকী লেডি অফিচাৰ শীৰ্ষ পদাধিকাৰী ভাৰতীয় সেনাৰ বায়ু সেনা আৰু আমাৰ স্থল সেনাৰ তেওঁলোকে যেতিয়া ক'লে এগৰাকী কুৰেচীৰ জাত পাত ধৰ্মক লৈ তেওঁলোকে নিজৰ প্ৰপাগাণ্ডা আৰম্ভ কৰি দিলে গতিকে চাওক এইটো কোনটো স্তৰৰ তেওঁলোকৰ চিন্তা চৰ্চা গতিকে এইবিলাক যি ধৰণে কথা কয় এইবিলাক হ'ল আমাৰ দেশৰ আচল শত্ৰু অসম বা ভাৰত আজি বাংলাদেশৰ হৈ প্ৰবক্তা কৰা আমাৰ বহুত মানুহ আছে আপুনি চাওক আমাৰ ইয়াৰ কা আন্দোলনৰ সময়ত আপুনি দেখিছিলে নহয় এই যে কেৰালাৰ সংগঠনটো যে তেওঁলোকৰ পইচা লৈ ইয়াতে বহুতে যে উচিষ্ট খাই আছিল অসম চৰকাৰে বিৰোধ কৰিছিল ভাৰত চৰকাৰে বিৰোধ কৰিছিল বিজেপিক বিৰোধ PFIৰ পৰা বহুত জাৰ্ণালিষ্টে লোৱা এইবিলাক তথ্য প্ৰমাণ ইনকুৱাৰী হৈছিল ইনকুৱাৰী কি পৰ্যায়ত থাকিল নাজানো গতিকে মই ভাবোঁ এইবোৰ কথা অতি আপোনালোকে বিজেপিক একদমেই বিৰোধিতা কৰক কোনো প্ৰব্লেম নাই RSSক বিৰোধ একদমেই কৰক কিন্তু আপোনালোকে দেশৰ ছিষ্টেমটোক কিয় বিৰোধ কৰে আপুনি দেশক বিৰোধ কৰিব নোৱাৰে নহয় অসমখনক বিৰোধ কৰিব নোৱাৰে নহয় নালাগে নহয় কৰিব গতিকে এইবিলাক হ'ল পানীৰ তলৰ কাঁইট এইবিলাক উঘালি পেলাব লাগে
সমূলি উঘালি পেলাব লাগে হয় এইবিলাকৰ স্পষ্ট কথা হয় মই নৱ ঠাকুৰৰ পৰা প্ৰতিক্ৰিয়া ল'ব বিচাৰিছোঁ এই সমগ্ৰ বিষয়ে ৰঞ্জনে ঠিকে কৈছে দেশ বিৰোধটো এটা ভয়ংকৰ কথা এটা নহয় তাকে মই খুব চমুকৈ এটা কথা ক'ম যে এই যে কথাখিনি কৈ থাকে যে বিৰোধ কৰে ঠিক আছে তোমালোকে বিৰোধ কৰা তেতিয়াহ'লে বিৰোধ কৰিবলৈ যাওঁতে ভাৰতক বিৰোধ কৰি থাকে আৰু ভাৰতত থাকি ভাৰতীয় নাগৰিক এজনে পাকিস্তানী মত কেনেকৈ সমৰ্থন কৰিব পাৰে এইটো কি ধৰণৰ কথা কবিতা টবিতাত কিবা সমৰ্থন কৰিছে গল্পত সমৰ্থন কৰিছে ঠিক আছে এই পলিচি লেভেলত দেশৰ যিটো পলিচি ভাৰতীয় যিটো স্বতন্ত্ৰতা ভাৰতীয় যিটো সাৰ্বভৌমত্ব এইটোক বিৰোধ কৰিব পৰা কথা কাম কেনেকৈ কৰিব পাৰে আৰু আমাৰ এই যে অলপ ধতুৱা সাংবাদিকবিলাক এইবিলাকৰতো বেছি হৈ গৈছে এই কাৰবাৰটো গতিকে সমস্যা এইটো আছে এইকাৰণে আমি বৰ আৰু এইবাৰ ভাৰতীয় মানুহৰ যিটো এংগাৰ এইটোত আচলতে এই আমাৰ বুদ্ধিজীৱী টাইপৰ মানুহবিলাকে যিবিলাক বুদ্ধিজীৱী সাংবাদিক এইবিলাকে কিছু ভয় খাইছে কিন্তু তথাপিও যিহেতু আমাৰ সহজ মাধ্যমটো হ'ল ফেচবুকতে লিখিব তেওঁলোকেতো আৰু ওলাই আহিব নোৱাৰে গতিকে এইবিলাকৰ পৰা সাৱধান থকা ভাল আৰু চৰকাৰ খুব শক্তিশালী অৱস্থান এটাত থাকিব লাগে কাৰণ এনেকৈ 34জন মানুহক ধৰিছে আজিও অলপ আগতে খবৰ পালোঁ বৰপেটাৰ কোনোবা মন্দিয়াৰ কোনোবা এজনক ধৰিছে এই পাকিস্তান জিন্দাবাদ দিছিল এই পাকিস্তান জিন্দাবাদ দিয়া বাংলাদেশ জিন্দাবাদ দিয়া মানুহবিলাক ধৰি মইতো ৰাজহুৱা স্থানত বেত্ৰাঘাত কৰিব ৰাজহুৱা স্থানত বেত্ৰাঘাত কৰিব লাগে এইবিলাক মানুহক খুব পাব্লিক ডমেইনত তেওঁলোকক মানে কি কৰিব লাগে ৰাজহুৱা স্থানত বেত্ৰাঘাত কৰিব লাগে যে অসমৰ মাটি পানী বায়ু সেৱন কৰিব অসমক বিৰোধ কৰিব ভাৰতৰ মাটি পানী বায়ু সেৱন কৰিব তেওঁলোকে ভাৰতক বিৰোধ কৰিব গতিকে এইবিলাক মানুহক এই পানীৰ তলৰ কাঁইটবিলাকক বাছি উলিয়াই গতিকে এওঁলোকক বাছি উলিয়াই ৰাজহুৱা স্থানত বেত্ৰাঘাত কৰিব লাগে এইটো আইন আদালত তুলি লোৱাৰ কথা নহয় এইটো দায়িত্ব প্ৰতিজন নাগৰিকে তেওঁলোকে সামাজিকভাৱে এটা সময়ত আমি শুনিছিলোঁ যে সামাজিকভাৱে এলাগী কৰে সমাজচ্যুত কৰে বোলে এনেধৰণৰ মানুহবিলাক সমাজচ্যুত কৰিব লাগে চাওক এইটোৱে শেষ নহয় কালি যি সিদ্ধান্ত হ'ল কালি যি ঘটনা এটা সৈদ্ধান্তিক ভূমিকা এটা ল'লে ভাৰত চৰকাৰে এইটোৱে শেষ হ'ব নালাগে পাকিস্তানক কঁকাল থিয় হ'ব নোৱাৰাকৈ আক্ৰমণ কৰক যি ধৰণে ডিপ্ল'মেটিক হ'ব পাৰে ডিজিটেল ষ্ট্ৰাইক হ'ব যি ধৰণৰ আন্তঃৰাষ্ট্ৰীয় মহলত পাকিস্তানক এঘৰীয়া কৰাৰ এটা ব্যৱস্থা কৰক সন্ত্ৰাসবাদী ৰাষ্ট্ৰ হিচাপে তেওঁলোক প্ৰতিষ্ঠা হৈছিল আৰু সেই কথাটো আৰু ভালকৈ মোহৰ লগাই দিয়ক লগতে আমাৰ ভাৰতত আমাৰ অসমত থকা এই পানীৰ তলৰ কাঁইটবিলাক যিসকলে পাকিস্তানী মন লৈ বাংলাদেশী মন লৈ আমাৰ দেশ আমাৰ ৰাষ্ট্ৰক ক্ষতি কৰি আছে আমাৰ ৰাজ্যক ক্ষতি কৰি আছে তেওঁলোকৰ ওপৰত পূৰ্ণ একশ্যন হ'ব লাগে এইটো মোৰ অসম চৰকাৰৰ প্ৰতি আহ্বান থাকিব অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান থাকিব যে কোনো ৰেহাই দিব নালাগে যিসকল পানীৰ তলৰ কাঁইট আমাৰ ৰাজ্যক কষ্ট দিছে আমাৰ মানুহখিনিক কষ্ট দিছে আমাৰ দেশখনক কষ্ট দিছে পাকিস্তানী মন লৈ বাংলাদেশী মন লৈ তেওঁলোকৰ ওপৰত অতি কঠোৰ স্থিতি ল'ব লাগে এৰি যাব নালাগে সাময়িক হ'ব নালাগে এইটো লং টাৰ্ম দি এটা কাৰ্য থাকিব লাগে এইটোৱে মোৰ শেষ মন্তব্য ধন্যবাদ জনাইছোঁ